নমস্কাৰ মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। শৰতৰ কালৰ ৰাতি অতি বিতুপন ৰাসক্ৰিয়া কৰিতে কৃষ্ণত ভৈল মন। এতিয়া শৰৎকাল। শৰৎ বুলি ক'লে আমাৰ মনটো আচলতে পুলকিত হৈ পৰে। শংকৰদেৱৰ কীৰ্তন পুথিৰ ৰাসক্ৰিয়া খণ্ডৰ আধাৰত মই কিছু কথা ক'বলৈ বিচাৰিছোঁ। মহাপুৰুষ শংকৰদেৱৰ আধ্যাত্মিক আৰু সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কীৰ্তন অসমীয়া সমাজত অতিকৈ জনপ্ৰিয় কাব্যপুথি। এই কথা আমি সকলোৱে জানো আৰু এই কীৰ্তনত 28টি খণ্ড আছে আৰু এই খণ্ডসমূহৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য বা যিবোৰ খণ্ড আছে সেই খণ্ডসমূহৰ ভিতৰত এটা উল্লেখযোগ্য খণ্ড হৈছে আচলতে ৰাসক্ৰিয়া খণ্ড। আমি যদি চাওঁ তেতিয়া দেখা পাম যে শ্ৰীধৰ স্বামীৰ ভগৱত ভাৱাৰ্থ দীপিকাৰ আদৰ্শ আৰু ব্যাখ্যাৰ অনুকূলে শংকৰদেৱে কীৰ্তনত ৰাসক্ৰিয়াৰ তাৎপৰ্য ব্যাখ্যা কৰিছে। ওপৰুৱা দৃষ্টিৰে যদি আমি চাওঁ তেতিয়াহ'লে আমি দেখা পাম যে ৰাসক্ৰিয়া খণ্ড সাধাৰণতে শৃংগাৰ ৰসৰে পৰিপূৰ্ণ। আমি এইখিনিতে এটা কথা ক'ব লাগিব যে আমি সকলোৱে গম পাওঁ যে আমাৰ যি নৱৰস, এই নৱৰসৰ ভিতৰত এটা উল্লেখযোগ্য ৰস হৈছে শৃংগাৰ ৰস, আৰু এই শৃংগাৰ ৰসৰে পৰিপূৰ্ণ আমাৰ ৰাসক্ৰিয়া খণ্ডটোত কিন্তু আমাৰ মূলত যে ভগৱন্তই ভকতে যি ভাৱতে কামনা কৰে সেই ৰসত তেওঁক পাবলৈ বিচাৰে আৰু সেই ৰসৰ মাধ্যমেৰে ক্ৰিয়া কৰে। সেইবাবেই কৃষ্ণই তেওঁৰ প্ৰেমত উন্মনা হোৱা গোপীসকলৰ সাধন ভক্তিত্ব শৃংগাৰ ৰসৰ মাধ্যমেৰে পৰিপূৰ্ণতা প্ৰদান কৰিছে। আমি যদি চাওঁ তেতিয়াহ'লে আমি দেখা পাম যে শৰৎকালৰ এটা চন্দ্ৰাৱলী নিশা বৃন্দাবনৰ সৌন্দৰ্য অধিক বিকশিত হৈ পৰিছে আৰু কৃষ্ণই পঞ্চম ৰাগেৰে মোহনৰ বেণু বজাবলৈ ধৰিছে। যিহেতু এতিয়া শৰৎকাল, ইতিমধ্যে তোমালোকে গম পাইছা যে বৰ্তমান সময়ত যি ৰাস চলি আছে, কেওদিশে কেৱল ৰাসৰ যিটো মাদকতা বা ৰাসৰ যিটো আচলতে পৰিপূৰ্ণতা সেইটো শৰৎকালৰ লগত সাংঘাতিক ধৰণে জড়িত হৈ থাকে। আৰু এনেকুৱা এটা পৰিৱেশতে আচলতে গোপীসকলৰ মন অজান পুলকত শিহৰিত হৈ উঠে। তেওঁলোকে পৰম পুৰুষৰ সান্নিধ্য লাভৰ বাবে পৰম মিলনৰ কামনাৰে তথাকথিত সামাজিক বাধা নিষেধ উফৰাই বৃন্দাবনলৈ উধাটো খাই ঢাপলি মেলে। বৃন্দাবনত গোপী কৃষ্ণৰ যি মিলনৰ যিখিনি প্ৰয়োভৰ বা মিলনৰ যিখিনি দেখা পোৱা গৈছে, তাত শৃংগাৰ ৰসাত্মক বৰ্ণনা খুব সুন্দৰ ওপৰত প্ৰতিফলন হোৱা দেখা পোৱা গৈছে। আৰু এই সম্পৰ্কে শংকৰদেৱে আচলতে কৈছে, মই এটা শ্লোক কৈ দিব বিচাৰিছোঁ। বাহু মেলি কাকু আলিংগি ধৰি কাৰু তন নখে পৰশে হৰি মুখ ছায়া কৰোঁ তুলন্ত হাস মাতন্ত কাকু কৰি পৰিহাস। যে এই ধৰণৰ শৃংগাৰ ৰসাত্মক কাহিনীৰ বৰ্ণনা হ'লেও কিন্তু এটা কথা আমি জানো যে মানুহৰ চিত্ৰ শোধন কৰি কাম গন্ধহীন ভক্তিৰসৰ মন্দাকিনী ধাৰাত নিমজ্জিত কৰাটোৱেই কীৰ্তনৰ এই খণ্ডটোৰ আচলতে মূল উদ্দেশ্য। আৰু পুৰণি সাহিত্যখিনি আচলতে এনেকৈ আছিলে যে তাত যি ৰসৰেই প্ৰয়োগ নেদেখক কিয় আচলতে তাৰ মুখ্য উদ্দেশ্যটো আছিলে ভক্তিৰসৰ মাধ্যমেদি আমাৰ ভক্তিৰসটো আচলতে উপস্থাপন কৰা। আৰু এই যি মিলন সাধাৰণ স্ত্ৰী পুৰুষৰ আচলতে মিলন নহয়, বা ইয়াত কি হৈছে যে কৃষ্ণ পৰম পুৰুষৰ পূৰ্ণব্ৰহ্ম ভগৱান আৰু গোপীসকল তেওঁৰ সাদিনী শক্তিৰ ৰাগিনী। ৰাসক্ৰিয়াৰ প্ৰধান শিক্ষণীয় বিষয়টোৱে হ'ল আচলতে যেন তেন মতে শাস্ত্ৰ স্মৰকো সততে এতেকে মুকুতি পাইক কহিলোঁ বেকতে। আৰু সেইবাবেই ৰাসক্ৰিয়াক কেশৱৰ কামজয় কেলি বুলি কোৱা হৈছে। আৰু ইয়াত যি ইয়াত যি ক্ৰিয়াৰ পৰিস্ফুৰণ ঘটিছে সি কামভাৱৰ পৰা সম্পূৰ্ণৰূপে আচলতে মুক্ত। জগত প্ৰপঞ্চ ভগৱানৰ লীলা মাথোন, এনে লীলামালাৰ সংযোগত ভক্তৰ মনত সাংসাৰিক কামনা বাসনা মায়া মমতা একো নাথাকে, আৰু থাকে কেৱল মাথোন সপ্ৰেম ভক্তি। সাধাৰণ অভকতজনে নায়ক নায়িকাৰ প্ৰণয়পূৰ্ণ লীলামালা হিচাপে ৰাসক্ৰিয়া শ্ৰৱণ আৰু দৰ্শন কৰিলেও লাহে লাহে তেওঁলোকৰ কাম প্ৰবৃত্তি পৰিশোধ হৈ ঐশ্বৰিক ভাৱমূৰ্তিলৈ ৰূপান্তৰিত হয়। আৰু সেইকাৰণে গুৰুজনে আচলতে কৈ থৈ গৈছে, বোধ কৰোঁ যে শৃংগাৰৰ ৰসে যাৰ আছে ৰতি আকৰ্ষণী শোক নিৰ্মল ভকতি। ভজা আৰু সিদ্ধ ধ্যানৰ পৰা যিদৰে গজিব নোৱাৰে, ঈশ্বৰৰ চৰণত অৰ্পিত মনতো সেইদৰে কামভাৱ উদয় হ'ব নোৱাৰে। ৰাসক্ৰিয়াৰ এনে ভাৱেৰে সাৰ্থক অভিভক্তি ঘটা দেখা পোৱা গৈছে। ইন্দ্ৰিয় বৃত্তিবোৰক পাৰ্থিৱ জীৱনৰ কামনা বাসনা মায়া মমতাৰ জালৰ পৰা আঁতৰাই আনি ভগৱতমুখী কৰি তোলাটোৱেই হৈছে ভক্তি সৰ্বস্ব বোলা হয়। আৰু এই অৱস্থাত ভক্তক ভক্তৰ দৃষ্টিপটৰ পৰা লাজ মান ভয় সংকোচ আদিৰ কুঁৱলী আঁতৰি যায় আৰু কলুষিত শৃংগাৰস পৰিহৃত হৈ ভক্তিৰসৰ মন্দাকিনীত মিলি যায়। আৰু গোপীসকলৰ লগতো যদি আমি চাওঁ যে গোপীসকলৰ কৃষ্ণবাবু এই স্তৰৰে আচলতে
পোনতে তেওঁলোকৰ অন্তৰত কামভাৱ উদয় হৈছিল যদিও পিছত কৃষ্ণই তেওঁলোকৰ কামাতুৰতাৰ পাপ মোচন কৰি কেৱল ভক্তিখিনিহে গ্ৰহণ কৰাত গোপীসকলে মুখ্য লাভ কৰিলে। আৰু এই কীৰ্তনৰ এই খণ্ডত ঈশ্বৰ আৰু ভক্তৰ মাজৰ এটি সম্বন্ধ খুব সুন্দৰ ওপৰত দাঙি ধৰা দেখা পোৱা গৈছে। সহজে পোৱা বস্তুৰ প্ৰতি আচলতে মানুহৰ কোনো অনুৰাগ নাথাকে, মানুহৰ অনুৰাগ সদায় নোপোৱাৰ প্ৰতিহে বাঢ়ে। গোপিনীসকলৰ অন্তৰতো ঠিক তেনেকুৱা হৈছে। গোপিনীসকলৰ অন্তৰতো অনুৰাগ বঢ়াবৰ নিমিত্তে কৃষ্ণই সহজে তেওঁলোকৰ লগ দিয়া নাছিল। ঈশ্বৰৰ কামনা বাসনা ধৰ্ম অধৰ্মৰ এই অতীত অৱস্থা সেইবিধ গোপীকৃষ্ণৰ ৰাসক্ৰিয়া সাধাৰণ স্ত্ৰী পুৰুষৰ কামনাৰে অভিষিক্ত নহয়। গোপীসকলৰ লগত কৃষ্ণৰ ৰমণৰ অৰ্থ হৈছে যে নিজৰ শক্তিৰ লগত নিজৰে ৰমণ। তে এই দিশৰ পৰা যদি আমি চাওঁ তেতিয়াহ'লে আমি দেখা পাওঁ যে কীৰ্তনৰ এই ৰাসক্ৰিয়া খণ্ডৰ মূল বিষয় শৃংগাৰস আচলতে সৃষ্টি নহয়। কামগন্ধহীন ভক্তিৰস সৃষ্টিহে ইয়াৰ প্ৰধান উদ্দেশ্য। আৰু পুৰণি যিখিনি সাহিত্য আছে এই সাহিত্যখিনিত মই আগতেও কৈছোঁ যে নৱৰসৰ সঞ্চাৰ ঘটিলেও ভক্তিৰসকহে মূল হিচাপে দেখুওৱা প্ৰৱণতা এটা আছিলে। আৰু ভক্তিক যদিও ৰসৰ মৰ্যাদা দিয়া নহয় বা ৰসৰ শাৰীত তাক থোৱা নাই পণ্ডিতসকলে, কিন্তু তথাপিতো যে এই ভক্তিৰসৰ মাধ্যমেৰে আচলতে জনসমাজৰ মাজলৈ সেই বাৰ্তাটো প্ৰেৰণ কৰিব বিচাৰিছিলে যে সদায় আচলতে দুষ্কৃতিৰ পৰাজয় আৰু সংস্কৃতিৰ জয়টো দেখুওৱা হয়। আৰু এই ৰাসক্ৰিয়া খণ্ডত আমি আচলতে দুষ্কৃতি সংস্কৃতি বুলি নহয়, ইয়াত যি কৃষ্ণ বা গোপীসকলৰ যিটো প্ৰেম, সেই প্ৰেমটো সাধাৰণ স্তৰৰ প্ৰেমৰ পৰা বহু ক্ষেত্ৰত ওপৰত। আৰু সেইকাৰণে আমি যদি চাওঁ যে শৃংগাৰসৰে ভৰপূৰ হোৱাৰ পাছতো আমাৰ যিসকল বয়োজ্যেষ্ঠ ব্যক্তি আছে বা এই ৰাসক্ৰিয়া বা কেলিগোপাল বুলি আমি যাক কওঁ সেই ৰাসক্ৰিয়া খণ্ডৰ লগত প্ৰদৰ্শন কৰে खुशियों की मिली है वजह, कुछ है जुनून सा कुछ पागलपन है, सौ बातें करता ये बुद्धू सा मन है। कुछ है जुनून सा कुछ पागलपन है, सौ बातें करता ये बुद्धू सा मन है। रासक्रिया खंड সেই খণ্ডটোৰ करने दे ख्वाबों को बदमाशियां, चलने दे नजरों की मनमानियां, ढूंढे चलो कुछ ठिकाने नए, होने दे पगली पगली सी नादानियां। होश में रहना है क्यों रहने से होगा क्या, बेहोशियों में है मजा, बचकानी हरकतें जो होती है होने दे, खुशियों की मिली है वजह, कुछ है जुनून सा कुछ पागलपन है, सौ बातें करता ये बुद्धू सा मन है। कुछ है जुनून सा कुछ पागलपन है, सौ बातें करता ये बुद्धू सा मन है। ঘটা দেখা পোৱা গৈছে। ধন্যবাদ।